করতা শ্রী বিষ্ণু জগত তাল এক তাল
এই মায়াময়ী সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কাল চক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৈৰ্য অৱতাৰ এই ধৰণ ভিন্ন ৰূপত ভক্ত হওক আমি কৰি উদ্ধাৰ। দুষ্টক দমন আৰু সন্তক পালন কৰাই আমাৰ প্ৰধান কৰ্তব্য। এতিয়া মই নিজ কৰ্তব্যত